অনুগল্প। হৃদয়ৰ আহ্বান। হৃদয়ৰ আহ্বান ক্ৰমান্বয়ে ধুধৰ হৈ আহিছে তাইৰ চকুৰ আগত থকা এটা এটা বস্তু। চেতনা নাশক দৰৱৰ ক্ৰিয়া। অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত মৃত্যুৱে যুঁজিছে তাই। বাহিৰত স্বামী বিমল আৰু শাহুৱেক অপেক্ষাৰত। ৰাতিলৈকে সকলো ঠিকেই আছিল, কলৰ পাৰত পৰিহে অনবৰতে খেচ খেচাই থকা হৃদয়হীন কঠুৱা বুলি ভবা শাহুৱেকক কোৱা কথাষাৰ তাইৰ কাণত বাজি আছে। পাৰিলে দুকা নোৱাৰিলে বোৱাৰীজনীকে বুজাব ছাৰ। শাহুৱেকৰ হৃদয়ৰ আহ্বান শুনি তাইৰ হৃদয়ত আৱাগী তোলপাৰ লগালে।